আমাৰ কাৰ্যালয় শক্তি আশ্ৰমত হ'ল আৰু আমাৰ এই প্ৰগ্ৰাম সমষ্টিত হ'ল। আপোনালোকে দেখিছে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ইয়াতে কিমান গোট খাইছে। ইয়াকে কি বুজায় যে এইবাৰ বিপুল চহৰী এটা আহিছে। অকল প্ৰগ্ৰামৰ সমষ্টিৰে নহয়, গোটেই অকল প্ৰগ্ৰাম টাউনেৰে নহয়, গোটেই প্ৰগ্ৰামৰ সমষ্টিত এটা বিপুল চহাৰি আছে। ইয়াতকৈ কি ক'ম, আপোনালোকে নিশ্চয় জানে। ৰাইজৰ মেছেজ ৰাইজে ইতিমধ্যে সচেতন হৈছে যে উন্নয়ন নোহোৱা জাগাত উন্নয়ন হ'ব গেলে কি কৰিব লাগিব নালাগিব, এইটো ৰাইজে সচেতন হৈছে। এইটো মই মেছেজ দিছোঁ আৰু ৰাইজৰ পৰা এইটো সঁহাৰি আহিছে যে আমাৰ প্ৰগ্ৰাম সমষ্টিত আমাৰ ভৱিষ্যতত উন্নয়ন হ'ব গেলে প্ৰগ্ৰামৰ সমষ্টিৰে সন্তান দিলীপ কুমাৰ বৰ্মনক লাগিব।